বস্তুটো আপোনালোকে দেখিছেনে এই বস্তুটো যিটো আপোনাৰ এই যিটো চিম্বল এই চিম্বলটো কিহৰ কাৰণে দিয়া আছে জানেনে এই চিম্বলটো এইটো হাইৱে দিয়া থাকে এই চিম্বলটো মই আপোনালোকক দেখাই আছোঁ আগত গৈ কিনে আপোনালোকক দেখাই আছোঁ ৰ'ব তাৰমানে কি হয় আগত দেখি অলপ কনজাষ্টেড আছে তো সেইকাৰণে এই চিম্বলটো দিয়া আছে ৰ'ব দেখাই আছোঁ এই দুখন ব্ৰিজ দেখিছেনে এই ব্ৰিজৰ এই দুটা মোৰ মানে কনজাষ্টেড আছে ঠিক আছে এই কনজাষ্টেড থকাৰ কাৰণে এই দুটা বস্তু আপোনালোকক মানে আগত দিয়া থাকে হাইৱে এৰিয়াত এনেকুৱাকৈ দিয়া থাকে কাৰণ কিয় হাইৱে এৰিয়াত যেতিয়া আপোনালোকে দূৰৰ পৰা আহি থাকিব তেতিয়া এনেকৈ দেখা হ'ব যে কনজাষ্টেড হয় মানে বস্তু দুটা চেপন তো তেতিয়া কি হ'ব আপোনালোকে গম পাব যে আগত কিবা ব্ৰিজ আছে বা ব্ৰিজ বনাই আছে বা চেপন আছে তো তেতিয়া আপোনালোকে গাড়ীখন অলপ শ্ল'লি কৰিব আৰু ভিতৰে মানে মাজেৰে নিয়াত ট্ৰাই কৰিব তো সেইকাৰণে এইবিলাক বস্তু দিয়া থাকে তো সৰু ভিডিঅ' চিম্পল ভিডিঅ' অলপ ইনফৰ্মেটিভ ভিডিঅ' কোনোবাই যদি নাজানে কাৰণ বহুতে নাজানে এইবিলাক বস্তু কাৰণ চিম্বল বহুত জায়গাত দিয়া থাকে হাইৱেত কিন্তু বহুতে এইবিলাক বস্তু নাজানে গাড়ী চলাইহে থাকে নাজানে তো সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰিব তো